নমস্কাৰ। আগৰ ভিডিঅ'টোত মই বিজেপিয়ে কেনেকৈ ৰাজনীতি কৰে তাৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আৰু আজিৰ ভিডিঅ'টিত মই কেজৰিৱালে কেনেকৈ মানে যিটো আম আদমি পাৰ্টি তেওঁলোকে কেনেকৈ ৰাজনীতি কৰে তাৰ ওপৰত ক'ম। কিন্তু আমাৰ এটা ধাৰণা কি যে কেজৰিৱাল কি এজন শিক্ষিত মুখ্যমন্ত্ৰী, তেনেকুৱা ধাৰণা এটা দেশত আছে যে এডুকেটেড চিফ মিনিষ্টাৰ কেজৰিৱাল। যেহেতু কেজৰিৱালক এডুকেটেড চিফ মিনিষ্টাৰ বুলি ধৰা হয় বা তাৰ কামবিলাকে তেনেকুৱা যে মানুহে তাক এডুকেটেড চিফ মিনিষ্টাৰ বুলি এটা মানে স্থান দিছে। চ' আমি কেজৰিৱালৰ কাম জনাৰ আগত বা কেনেকৈ ৰাজনীতি কৰে সেইটো জনাৰ আগত ইকনমিক্সৰ এটা সৰু টপিক মানে জানিব লাগিব, তেতিয়াহে আমি কেজৰিৱালৰ ৰাজনীতিটো বুজি পাম। একেবাৰে সৰু টপিক আৰু সহজ টপিক, মই সেইটো বিষয়ে কোৱাৰ পিছত এটা নেক্সট ভিডিঅ'টোত মই কেজৰিৱালৰ যি ৰাজনীতি সেইটো কাম কৰি ভালকে বুজি পাব। চ' আজি ইকনমিক্সৰ টপিকটো আৰু যিটোৰ ওপৰত কেজৰিৱালৰ ৰাজনীতি নিৰ্ভৰ কৰে আৰু সেইটো হৈছে নমিনেল ইনকাম আৰু ৰিয়েল ইনকাম। এতিয়া এই বস্তুটো কেনেকুৱা? প্ৰথমতে হ'ল নমিনেল ইনকাম। নমিনেল ইনকামটো এনেকুৱা বস্তু, ধৰি লওক আপোনাৰ ইনকাম ধৰি লৈছো 10,000 টকা। 10,000 টকা আপোনাৰ ইনকাম 10,000 টকা। যদি ধৰক কিবা কাৰণত আপোনাৰ ইনকাম বেছি হৈ যায়, 11,000, ছাপ'জ আপোনাৰ ইনকাম 11,000লৈকে ইনক্ৰিজ হয়, তেতিয়া ক'ব কি আপোনাৰ ইনকামটো নমিনেলি ইনক্ৰিজ হৈছে। এটা হ'ল ৰিয়েল ইনকামলৈকে। প্ৰথমতে ধৰি লৈছো কিমান 10,000 টকা। 10,000 টকা আপোনাৰ ইনকাম। এতিয়া ৰিয়েল ইনকামৰ মানে ইছ্যুটো কেনেকুৱা? ধৰি লৈছো আপুনি 10,000 টকাত ধৰি লৈছো আপুনি 10টা বস্তু কিনিব পাৰে। 10টা বস্তু আপুনি 10,000 টকাত কিনিব পাৰে। কিবা কাৰণত বস্তুটোৰ দাম বাঢ়ি গ'ল, কিবা কাৰণত এই বস্তুটোৰ দাম বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ ফলত আপোনাৰ যি 10,000 টকা, আপুনি 10,000 টকাত আপুনি কি কৰিব? 10টা বস্তু কিনিব নোৱাৰে, কাৰণ যিহেতু বস্তুৰ দাম বাঢ়ি গ'ল। গতিকে আপুনি 10টা বস্তু কিনিব নোৱাৰে। ছাপ'জ আপুনি 8টা কিনিব পাৰে বস্তু। ইয়াৰ মানে কি আপোনাৰ ৰিয়েল ইনকাম কমি গৈছে, মানে ডিক্ৰিজ হৈছে। ধৰি লৈছো যে এই যিটো 10টা এই যে বস্তুটোৰ দাম কমি গ'ল, যিহেতু কমি গ'ল আপোনাৰ ইনকামটো ছেম আছে, 10,000 টকাই আছে, কিন্তু আপোনাৰ এই বস্তুটো কমি গ'ল, যাৰ ফলত আপুনি আগতকৈ বেছিকৈ কিনিব পৰা হ'ল। চাপ'জ ধৰি লওক 12টা কিনিলে। চ' তাৰ মানে কি আপোনাৰ ৰিয়েল ইনকামটো বাঢ়ি গ'ল। আপোনাৰ ইনকাম ছেম 10,000 টকা 10,000 টকাই, কিন্তু বস্তুটোৰ দাম কমাৰ ফলত আপুনি বেছিকৈ কিনিছে বা বস্তুৰ দাম বঢ়াৰ ফলত আপুনি কমকৈ কিনিছে। এই যে বস্তু আপোনাৰ যিটো ৰিয়েল ইনকাম সেইটো বস্তুৰ দামৰ ওপৰত নিৰ্ভৰ কৰিব। বস্তুৰ দাম বাঢ়িলে আপোনাৰ ৰিয়েল ইনকাম কমিব, বস্তুৰ দাম কমিলে আপোনাৰ ৰিয়েল ইনকামটো বাঢ়ি যাব। সেইটোৱে ৰিয়েল ইনকামৰ কনচেপ্ট। আৰু নমিনেল ইনকামটো এজ ইট ইজ। আপোনাৰ 10,000 টকা ইনকাম যদি 10,000 আছে, আপোনাৰ নমিনেল ইনকাম ছেম। যদি আপোনাৰ 10,000 টকাৰ পৰা চেলাৰী 11,000 হৈছে, আপোনাৰ নমিনেল ইনকামটো বাঢ়ি গৈছে। যদি ইয়াতকৈ কম হৈছে 9,000 টকা হৈ গৈছে, তেনেহ'লে আপোনাৰ নমিনেল ইনকামটো কমি গৈছে। চ' এইটোৱে এটা সৰু কনচেপ্ট যাৰ ওপৰত কেজৰিৱালৰ ৰাজনীতিটো বেছ কৰে। কথাটো হ'ল মোৰ টেকনিকেল কাৰণত মই ভিডিঅ'বিলাক দীঘলীয়া কৰিব নোৱাৰো আৰু মোৰ ভিডিঅ' কোৱালিটি হ'ব, তথাপিতো মোৰ যিবিলাক কণ্টেণ্ট হ'ব সেইবিলাক এক্সট্ৰা, যিবিলাক কোনো চেনেলত নাপায়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। নেক্সট ভিডিঅ'টোত কেজৰিৱালৰ যি আচল ৰাজনীতি ইয়াৰ ওপৰত কেনেকৈ বেছ কৰে সেই সম্পৰ্কে ক'ম। আজিলৈ এইখিনিয়ে, ধন্যবাদ।